खत्म टाटा बाय बाय कल को मिलेंगे रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का মনে মনে কথা কৈছে বহুত লাহে লাহেকে মই কলেজ ছুটি হৈছে এতিয়া ওলাই আহিছোঁ ম'ম' খাম বুলি ৰেষ্টুৰেণ্টখনত আহিছে সিয়ে ই কথা পতাত ব্যস্ত ধ্যানেই নাই মেনুটো লৈ মোৰ পিছফালে আৰু মানুহ আছে দে হৈছে না তোৰ অঁ ক্লাছত থাকোঁতে তই কি কৈছিলি ক ম'ম' খা ছুপাৰষ্টাৰ মেৰা সৈয়া ছুপাৰষ্টাৰ খাইছা দিয়ে এটা নিৰ্লজ্জ মানুহ চাক নিৰ্লজ্জ মানুহ মেনুটো ঢাকি ঢাকি কথা নিৰ্লজ্জ মানুহৰ অৱস্থা চাওক এই মেনুটো অৰ্ডাৰ কৰিছে ম'ম' অৰ্ডাৰ কৰি কিনে কথা পাতি আছে চুলিৰ তলত মোবাইল আছে দেখা নাপায় কয় না মেৰা কাচৰা মেৰা জিম্মেদাৰ মানুহে কয় ন এইটো মোৰ কাচৰা হয় তো তাৰ জিম্মেদাৰটো ময়ে হয় বলক কাচৰাৰ ইণ্টাৰভিউ নিওঁ আজি লাহে লাহে কৈ আছে মানুহে শুনিলে লাজ দিব বহুত হাঁহিব পাগল বুলি ক'ব ঐ তই কি কৰি ভাল পা কি খাই ভাল পা এই ম'ম' খাব আহিছা কাৰণে ম'ম'ই খাই ভাল পোৱা নে চেম বিশালত গ'লে ম'ম' খাই ঘূৰি না अरे कहना क्या चाहते हो নাখাকে ঘূৰি নাহুৱে লেজেণ্ড মানুহ ৱেইট কৰি আছোঁ ম'মৰ কাৰণে গাইছ ম'ম' আহক ম'মৰ লগত আপোনালোকৰ লগত লগ পাই আছোঁ আৰু তেতিয়ালৈকে আমাৰ পাগলা বান্ধি চলি থাকক আমাৰ অঁ মই দেখাই দি আছোঁ ৰ পিকনিকৰ ভূত দেখাই দিব নোৱাৰোঁ গাইছ এয়া হ'ল পিকনিকৰ ভূত তাতে আজি আমি পঢ়িম বুলি কৈ কিনে পিকনিক গুচি গ'ল কৈছিলোঁ পিকনিক খাই আহি কিনে পঢ়িম বুলি পিকনিকৰ পিছত পঢ়িম এতিয়া পিকনিক যায় পিছতে আহিল সৰস্বতী পূজা আহিল বিহু আহিল এতিয়া কৈ আছোঁ যে বিহুৰ পিছত পঢ়িম বুলি পূজা যাক তাৰপিছত অঁ বিহুৰ পিছতহে সৰস্বতী পূজা ন তাৰপিছত ক'ম যে নহয় এক্সামটো হৈ লওক তাৰপিছতে পঢ়িম দে কি অঁ ম'ম'জ গাইছ আমি ৱেইট কৰি আছোঁ ম'মৰ কাৰণে তো আহিব ন ম'ম' আহিলোঁ গাইছ ৱেইট কৰি আছোঁ ম'মৰ কাৰণে ম'ম' আহক তেতিয়ালৈকে আপোনালোকে থাকক চিৰিয়াছ গাইছ চাওক গাইছ ৰিয়াৰ অৱস্থা মেয়নিজ আৰু চচটো মিক্স কৰি লৈ লৈছে তাৰমান ম'ম' চাক খাওঁ আৰু ঘৰত যাওঁ ৰিয়া এটা হাত ল'ব নে দুটা হাতেদি খাই আছে ম'ম' খাওঁ ম'ম' খাই য'ত খাই আছোঁ আপোনালোকক এটা ম'মৰ দাম 10 টকা ইফালে চুপ দি গৈছে আৰু এটা ম'মৰ দাম হ'ল 10 টকা মানে 5টা ম'ম' দিছে 50 টকা আমাক লুটি লৈ গ'ল বাই বাই কল को मिलेंगे ৰিয়া পাৰ্টি দিছে একো পাৰ্টি নহয় এনে পাৰ্টি দিছে নহয় এনে পাৰ্টি দিছে তো গাইজ যাও বাই টাটা বাই